তো হেল্ল' এভৰিৱান, আজি যিহেতু ৰাখি বন্ধন হয় সেইকাৰণে আমি দুয়োটা ৰেডি হৈ লৈছোঁ আমাৰ দাদাক ৰাখি পিন্ধাবলৈ। আৰু এইফালে একদম ধুনীয়াকৈ ৰাখি আনি থৈ দিয়া আছিলে, আমি কালি আনিলোগৈ ৰাখি। আৰু এতিয়া আমি দুয়োটাই ৰেডি হৈ লৈছোঁ আৰু দাদাক পিন্ধাবলৈ। সেইকাৰণে আমাৰ এখেতে চাইছে ৰাখিডাল ভালকৈ কেনেকুৱানো আনিলোঁ, যিহেতু তেওঁ যোৱা নাছিলে আনিবলৈ। আৰু এইফালে আকৌ ৰুমত গৈ পিনি দাদা আৰু বৈ দুয়োটাই কথা পাতি আছে, জানো কিনো কথা পাতি আছে। আৰু ইফালে মিনুক চাওকচোন বাৰু কিনো যে কৰি থাকে আৰু দেই। এইফালে আকৌ ৰাখি আনিলোহে হয়, এতিয়া দাদাই আকৌ খুচুৰা পইচা বিচাৰি আছে বোলে আমাক দিবলৈ। এইফালে ধুনীয়াকৈ ৰাখিডালো পিন্ধাই লৈছোঁ দাদাক, ভগৱানে যেন সদায় ভালে ৰাখে তোক। আৰু এইফালে ধুনীয়াকৈ ৰাখিও পিন্ধাই ল'লোঁ। আৰু এতিয়াতো ৰাখি পিন্ধালেই নহ'ব ন, মোৰ মাননিটোও লাগিব। সেইকাৰণে এতিয়া দাদাই আকৌ জেপ খুচৰি খুচৰি মাননিটো উলিয়াইছে। আকৌ যেনেকৈ খুচুৰা পইচা বিচাৰি আছিলে, ভাবিছিলোঁ কি অকল 10 টকাই দিব। মই আকৌ পিন্ধোৱা হোৱাৰ পিছত আকৌ আমাৰ এখেতেও বোলে পিন্ধাই, সেইকাৰণে তেওঁ পিন্ধাই ল'লে। আৰু তেওঁকোতো মাননিটো দিব লাগিব ন, সেইকাৰণে তেওঁকো এতিয়া দিবলৈ উলিয়াইছে। আৰু এইফালে দেখিলা নহয়, তাকো এখিলা দিলে। টোটেল হৈ গ'ল 2 খিলা, মানে 1000 টকা পাই গ'লোঁ। আৰু যিহেতু আজিয়ে দাদা আৰু বৌৰ এনিভাৰ্চাৰীও হয়, সেইকাৰণে বৌ একদম ধুনীয়াকৈ কেক চেক আনি পিনি থৈ দিছেহি ফ্ৰিজত। আৰু এতিয়া আকৌ কেক কটাৰ আগতে ফটো মাৰিব লাগিব নহয়, সেইকাৰণে কেকটো উলিয়াই আনি পিনি এতিয়া বৌ অকণমান সাজি কাচি ল'লে, এতিয়া বোলে ফটো মাৰে। সেইকাৰণে দাদাও অকণমান সাজি কাচি লয় বোলে। তাৰপিছত এতিয়া আকৌ ফটো মাৰিবলৈ দুইটি বহি ল'ব হেনো। তাৰপিছত আমাৰ এইফালে আকৌ এখেতে চাই আছে, কিনো কৰিব আৰু উপায়তো নাই। আৰু এতিয়া কেক চেক ধুনীয়াকৈ কাটি ল'লে। আৰু এনিভাৰ্চাৰী বুলি তেনেকৈ কাকো মতা নাই, ঘৰতে সৰু সুৰাকৈ চেলিব্ৰেশ্যন কৰা হ'ল। আৰু এইটো ভিডিঅ' ইমানেই আছিলে, অন্য এটা ভিডিঅ'ত মই লগ পাম, বাই।